क्या बोलेगा? हेलो गाइस। हेलो गाइस। क्या है? प्लीज प्लीज सब्सक्राइब सब्सक्राइब ट्रेवलिंग दुगोंग। एक बार बोलो फिर से। नमस्कार खुलुमबाय कारडम। আজি বহুত দিনৰ পিছত আপোনালোকৰ মই ব্লগ কৰিব ওলাইছোঁ। বহুত দিন ব্লগ কৰা নাছিলোঁ, কিন্তু আজি হঠাৎ ওলালোঁ, কৰি আছোঁ, ব্লগ কৰি আছোঁ। ইমানেই গৰম যে আজি বহুত দিনৰ পিছত আকৌ সিদ্ধাৰ্থক লগ পালোঁ। সিদ্ধাৰ্থক লগ পালোঁ। ব্লগ এছাৰ এইটো সিদ্ধাৰ্থৰ। ইয়াতে মায়াবিনীখন লৈ গৈ আছোঁ আজি। ক'ত পাব আজি? উমট্ৰু নে কি এনেকুৱা এখন জেগাত যাব। উমট্ৰু মানে এটা ডেম এটা আছে মেঘালয়ৰ ফালে। তো মানে মই একদম সৰুতে গৈছিলোঁ, তাক ইয়াক আজি সেইকাৰণে লৈ আহিছোঁ। আজি নেদেখা জেগা এটা আজি মোক নিব। মই যিটো বিচাৰি আছিলোঁ এনেকুৱা জেগা এটাতে নিব। অলপ এক্সপ্ল'ৰ কৰিম, চাম কি আছে কি নাই, চাই থাকিব। क्या उमट्रू कहाँ है? नहीं जानता है। क्या नाम है? कहाँ जाएगा? अच्छा, हम आज उमट्रू जाएगा। उमट्रू गया है क्या कभी? नहीं गया है। ठीक है। हाँ, ये जुबिन है क्या? जुबिन का गाना सुनेगा? हाँ, यही जुबिन है, देखो। हाँ, सुनेगा? एक सुना दो, इधर आओ। গানা শুনো। আজি আমাৰ সিদ্ধাৰ্থ যাক জুবিন বুলি জনা যায়, এই পোৱালিকেইটা শুনিব বিচাৰি আছে। এইটো কাৰণে আজি অলপ শুনাই দিব, গুণগুণাই দিব। জুবিনৰ গান গুণগুণাই দিব। জুবিন গাৰ্গ জানতা কি নাই জানতা? চিনি পোৱা? এই অসমীয়া হৈ পিনে অসমীয়া নোকোৱা। আমি অসমীয়াই হয়। কোনটো গান জানা? গাচোন জুবিন গান জুবিনৰ গান জানা? এইটো জুবিন বুলি আছে, চাচোন। এইটো জুবিন। এই এক পাখি গাই দিয়াচোন। মায়াবিনী যা গাবি নে? দে। বহুত দিনৰ মূৰত আজি চাইকেল চলাম। এই কাৰ চাইকেল হয়? কাৰ তোমাৰ নামটো কি? বিজয় ৰাভা। দেই কি ইমান ওপৰকে বনাইছে যে চাইকেলত বাইকৰ হেলমেট। ব্ৰেক নাই, তাকেতো। ব্ৰেকত অলপ ৰিক্স হয়, কিন্তু বহুত ওখ নাই। আজিকালি পোৱালিবিলাকে ওখকৈ লগাই আৰু তুমি নিজে ঢুকি পোৱা নে? এই লাজ কৰিছে। লাজ নকৰিবি হা, লগ পাম দে। এইটো আছে চেনেলকেইটা চাবি। এইটো ব্লগ এছাৰ চাবা হা। এইটো ব্লগ এছাৰ। আৰু মোৰটো হ'ল ট্ৰেভেলিং দুগং বুলি। মোৰটোতো বিচাৰিয়ে নাপাবি দে। মোৰটো বিচাৰিলে ইয়াতো বিচাৰি পাবা। ইয়াৰটো বিচাৰি পাব, মোৰটো বিচাৰি। ইয়াৰটো চাই ল'বা। ইয়াৰটো চালে ঘৰত যেতিয়া যাবা নহয়, ঘৰত গ'লে চাই ল'বা হা। ঠিক আছে। এই চকলেটেই নাই নহয়? হা, নালাগে। এইটো ল, 20 টকাটো কিবা এটা খাবিগে, লৈ ল'বি হা। গুগলে ক'ত দেখুৱাইছে? গুগলে এইটো দেখুৱাইছে, এই তলৰ ৰাস্তাটো। এইটো ইয়াৰ পৰা যাব লাগিব। এইটো ৰাস্তা। একদম ইমান ধুনীয়া জেগা উমট্ৰুখন। ৰাস্তাবিলাকত ডাঙৰ গছ আছে। হেৰি গৈছিলোঁ যে ডিমাচা গৈছিলোঁ যে, এই ডিমাচাৰ মানে এনেকুৱা এটা চিধা যাম ন। ইয়াতো অলপ বোকা দেখোন। এইটো পাহাৰৰ পৰা চব নামি আহি এইটো হৈছে, নপৰিলেই হ'ল। ওপৰত মদাৰ নিচিনা লাগিছে, নহয়। চিধা লাহে পানী দি নিয়াই ভাল। বাইক আছে।
আমি দুটা গৈ এতিয়া এনেকুৱা এটা ৰাস্তাৰ ভিতৰত সোমালোঁ। এতিয়া ইয়াৰ পৰা বা কিমান দূৰ এতিয়ালৈকে গম নাপাম। মই আৰু ইয়াৰ পৰা আকৌ 2.8 এতিয়া 2.8 কিলোমিটাৰ আছে। আমিও শ্বিলং যাওঁ, কিন্তু এইটো ৰাস্তা আগতে গৈ পোৱা নাছিলোঁ। এইটো ফাৰ্ষ্ট টাইম ইয়াতে এক্সপ্ল'ৰ কৰিম। নতুন এটা এক্সপিৰিয়েঞ্চ, মানে ভাল লাগিছে। ৰাস্তাবিলাক ইমান ধুনীয়া। যদি ইয়াতে টুৰিষ্ট স্পট যদিও হৈ যায় পিছলৈকে ভালকৈ, তেতিয়াহ'লে ইয়াৰ মানে যিটো এলেকাৰ মানুহবিলাক অলপ ভাল হ'ব, আৰু ইহঁতৰ যিটো মানে টুৰিজিম ইকনমিটো অলপ গ্ৰোথ হ'ব, ভাল হ'ব। যদি ভালকৈ আছে তাৰ ভিতৰত কি আছে মই আজি চাম বাৰু, আপোনালোকক দেখুৱাই যাম ইয়াৰ বস্তু কি আছে কি নাই। লগতে এইবিলাক অলপ চলপ হয় আৰু ইয়াত প্ৰদূষণ কিবাকিবি হৈ যায় আৰু, তথাপিও চাওঁ কিমান দূৰ আৰু যাব পাৰোঁ। এতিয়া মই মায়াবিনীক ধৰিম। এইটো হ'ল মায়াবিনী। মই এতিয়া মায়াবিনীক চলাম এইটো অফ ৰোড ৰাস্তাত মই ডেইলিয়ে চলাওঁ, কাৰণ আজি অলপ বেলেগকৈ চলাম অফ ৰোড ৰাস্তাত। চাই থাকিব। আমি উমট্ৰু বিচাৰি উমট্ৰুখন পালোঁ, কিন্তু মেইন আৰু এটা স্পট আছিলে বোলে, এইটো স্পট এতিয়ালৈকে পোৱা নাই। কিন্তু এইটো আগতে দলংখন আছে, ব্ৰিজখন, তাৰপিছত এইখন হৈছে নদী, উমট্ৰু নদীখন। ইয়াত গোটেই চিনেৰীটো বহুত ভাল। চাওঁ ক'ত কেনেকৈ যাব পাৰোঁ আৰু দেখুৱাই গৈ থাকিম। এইটো আমাৰ চিদ্ধাৰ্থে আছেগৈ। এই কি হ'ল, ক'ত মেপে কি দেখুৱালে? ঠিক দেখাইছে। আমাৰ এইটোৱে ডেষ্টিনেশ্যন। অঁ, মানে চিধা যাব লাগিব। ব্ৰিজখন যে আগত দেখি আছে, ব্ৰিজখন বেলেগ চাইডে যাব লাগিব। বেলেগ চাইডতে। অঁ, তাতে আছে ন? অঁ, আমি লাহে লাহে ইয়াতে পাইছিলোঁ। আকৌ বৰষুণ দিলে ৰেইন কোটো অনা নাই। এতিয়া আমি ইয়াত আকৌ কি আছে ইয়াত চাব লাগিব ৰ। এইটো জংঘলে ইয়াতে সোমাইলোঁ। আমি কি মানুহ এজনক লগ পালোঁ, এজন বুঢ়া এজনক লগ পাইছিলোঁ। তেখেতক সুধিলোঁ ইয়াতে ক'ত ৱাটাৰফলছ আছে বুলি। এইটো দেখুৱাই দিলে ভিতৰটোত। এইটো ৱাটাৰফলছৰ লিষ্টত নপৰে। এইটো হ'ল সৰু মানে য'ত নেকি বৰষুণ দিলে যে বৈ আহে যে, এই ড্ৰেইনৰ পৰা পানী বৈ অহাৰ নিচিনা বৈ আহে, তাতে আমি সোমাই গ'লোঁ। কিন্তু তাত কিবা ৱাটাৰফলছ বিচাৰি নাপালোঁ। এতিয়া গৈ আছোঁ ইয়াতে, এই আগত দলং এখন পাম, যিটো ব্ৰিজখন পাম। এইটো ৰাস্তাইদি আমি গৈ আছোঁ। তাৰপিছত ইয়াতে ৰখাৰ পিছত আকৌ বৰষুণ, হেভিকৈ বৰষুণ দিছে। মেঘালয় বুলি ক'বলৈ হ'লেতো বৰষুণ। ইয়াতে আমি একো লৈ অনা নাছিলোঁ, এইটো কাৰণে হেলমেটখনকে লৈ আনিছোঁ। চাওঁ কি কৰিব পাৰে। যিকেইটা শিল আছে চব মানুহে বনোৱা নিচিনা শিল, ধুনীয়া শিল হৈ আছে। এইটো চাব। আমি ফাইনেলি বিচাৰি পালোঁ হেংগিং ব্ৰিজখনত আমি পালোঁ। এইটোৱে হ'ল হেংগিং ব্ৰিজ, যিটো উমট্ৰুম ডেমৰ ওপৰত বনোৱা। এইটো হ'ল হেংগিং ব্ৰিজখন। এইটো হ'ল সিদ্ধাৰ্থে ভিডিঅ' বনাই আছে, আৰু এইটো হ'ল তলত। এতিয়া ইয়াৰ পৰা যদি মোবাইল পৰি যায়, একদম ডাইৰেক্ট তলত মাছ বিচৰা দি মোবাইলটো বিচাৰিবগৈ লাগিব। আৰু মেঘালয়খনত গ'লে এইটোৱে ভাল লাগে যে অনবৰত বৰষুণ দি থাকে, আৰু এইটো এৰিয়াটো বৰষুণ দি আছে, বৰষুণত ভাল লাগিছে। ওপৰত চাওক মেঘে কেনেকৈ হৈ আছে। কিন্তু কি কৰিম আৰু, জীৱনত অকলশৰে য'ত ত'ত ঘূৰি ফুৰি একো লাভ নোহোৱা নহয় বাৰু, কিন্তু আমনিদায়ক হৈ পৰে। অকলে মই আৰু সিদ্ধাৰ্থে গৈছোঁ। তাৰপিছত এই খাবলৈ একো অনা নাই। কি কৰিম, ইয়াৰ পৰা গৈ আজি লোকেল মাৰ্কেটত সোমাই পিনি কিবা এটা খাবলৈ ট্ৰাই কৰিম আৰু দিয়ক। এই তলত চা কেনেকুৱা হৈছে। আমি এতিয়া যিটো ব্ৰিজত উঠি আছোঁ, এইখনে হ'ল উমট্ৰু ডেমৰ ব্ৰিজখন হয়। মানে এইটো এৰিয়াটোক কয় উমট্ৰু বুলি। এইটো আৰু যিখন নদী গৈছে, এইখনত কমেও 4খনমান আপোনাৰ ডেম আছে, নদীবান আছে। এইখন নদীবান প্ৰায় মেঘালয় চৰকাৰে 300 কৰোৰ এবভ প্ৰজেক্টত এইটো বনাই আছে এতিয়ালৈকে। 2019 নে কিমানৰ পৰা বনাই আছে। এতিয়া এই 4খন ব্ৰিজত, এইখন হ'ল যিটো পাহাৰীয়া অঞ্চলবিলাকত প্ৰায় পানী নাহে। এতিয়া বৰষুণৰ ছিজন, যেতিয়া বৰষুণ আহিব তেতিয়াহ'লে এইটো ফাৰ্ষ্ট ডেমটোত পানীটো ব্লক কৰিব। তাতে যিবিলাক পানী ৰখিব তাৰ পৰা আকৌ এৰি দিব। এইটো কাৰণে যেতিয়া এৰে নহয়, এনেকুৱা পাহাৰী এৰে প্ৰায় এক্সিডেণ্ট হৈ থাকে। যেতিয়া পানী এৰে তেতিয়া ইহঁতে চাইৰেন বজায়, তেতিয়াহ'লে জল্দি আমি উঠিবগৈ লাগিব। নহ'লে এইটো যদি খেলি থাকে নুশুনাকৈ, তেতিয়াহ'লে পাহাৰৰ পানীয়ে উটুৱাই নিব, একদম তলত পোৱাই দিব। এইটো কাৰণে এনেকুৱা অলপ জেগাবিলাকত ৰিস্কি আছে, জানিব লাগে। অলপ ৱাৰ্ণিং এইবিলাক যিবিলাক দিয়া থাকে আৰু
আৰু এতিয়া মই আৰু সিদ্ধাৰ্থে তললৈকে নামিব ট্ৰাই কৰিম হা সিদ্ধাৰ্থ তলত যাম এতিয়া আমি তলত যাম তলত গৈ এইটো আপোনাৰ যিটো মানে শিলকেইটা দেখিছে ন ওপৰৰ পৰা ভালকৈ নেদেখে বাৰু তলৰ পৰা আমি দেখুৱাই যাম তলত এনেকুৱা শিলবিলাক মানুহে মানে হাতেদি বনোৱাৰ নিচিনা কৰিছে ইমানে এই শিলখন মানে শিলকেইটাত যিটো তাত যে শ্বেপটো দেখিবি এনেকুৱা লাগিছে যে কিমান পানী স্পীডত বৈ আহিব পাৰে ইমান স্পীডত বৈ অহাৰ কাৰণে ইয়াৰ ঘৰখন খাই পিনে যিবিলাক মানে ঘৰখন খাই অৱস্থা একদম বেয়া হৈ গৈছে চাওঁ তলত কিবা আছে মই আৰু এতিয়া সিদ্ধাৰ্থে তললৈ নামি যাম নামি গৈ পিনি উঠি যাম এতিয়া নামি পিনি আৰু চাই ল'ম আৰু কি কৰিব পৰা যায় আৰু এনেকুৱা নেচাৰেল যিবিলাক জেগা আছে যিবিলাক মানে প্ৰাকৃতিক সৌন্দৰ্য জেগাবিলাকত এইটো কাৰবাৰ কৰিব নালাগে এইটো যে বিয়েৰৰ বটল আছে এনেকুৱা খাই বৈ ইয়াতে পেলাই থৈ যাবগৈ নালাগে কাৰণ এইখনেই হৈছে সৌন্দৰ্য আমি এই সৌন্দৰ্য বিচাৰিবলৈ বহুত মহানগৰ কিবা মানে বহুত মানে যিবিলাক আৰু পলুটেড চিটি এইবিলাকৰ পৰা সোমাই আহি এনেকুৱা এটা জংঘলৰ ভিতৰত সোমাই আহি বিচাৰিব আহোঁ চাব আহোঁ যাতেই এইবিলাক যোনে খায়ো পলিথিনত ভৰাই অন্ততঃ ডাষ্টবিনবিলাকত পেলাই থৈ গ'লে মানে ভাল নহ'লে পিছলৈকে আমাৰ প্ৰজন্মটো এনেকৈয়ে যাব আৰু আমাৰ পিছৰ প্ৰজন্মই কেনেকুৱা প্ৰদূষণত থাকিব লাগে হয়নে নহয় সিদ্ধাৰ্থ এইটো কাৰণে ইমান ধুনীয়া পানী বৈ আছে ইয়াৰ ওপৰত যাতে বটলবিলাক পেলাব নালাগে যিয়ে যি খাওক লাগে পেলাই যাবগৈ নালাগে তাকেই আমি কামনা কৰোঁ এতিয়া কোনপিনেদি কিবা কৰিম সিদ্ধাৰ্থ এই পিনেদি নামিমনে তলেদি নামি এনেকৈ যাম এই নহয় অঁ এইটো চাইৰেন বাজিছে নেকি বুলিয়ে ভাবি আছোঁ মানুহে চিঞৰি আছে এতিয়া আমি তলৰ ব্ৰিজৰ তলত পালোঁ এতিয়া মই আৰু সিদ্ধাৰ্থ ব্ৰিজৰ পৰা পালোঁ এতিয়া নিচে পানী মে যায়গা আৰু কিমান ধুনীয়া ধুনীয়া শিল আছে চাই লওঁ ৰ গা ধুব লাগিব ভাল লাগিছে তো এতিয়া আমাৰ যি উদ্দেশ্যত আহিছিলোঁ সেই উদ্দেশ্যৰ কামটো কৰোঁ মানে গা ধুওঁ চিৰঞ্জীৱে একদম ৰেডি আৰু এতিয়া ময়ো ৰেডি হওঁ আৰু লাহে কাপোৰ হেলমেট ক'ত থৈছা এইটো নেকি এইটো তোৰ নেকি হাফ পেণ্ট আনিছে ন তাত দ আছে নেকি আছে নেকি মোক ধৰিবি দে ধৰিবি বোলো প্ৰথমবাৰৰ বাবে মই আৰু সিদ্ধাৰ্থে এতিয়া তলত নামি পিনি গা ধুম তাৰপিছত ইমান ধুনীয়া জেগা মই অলৰেডি ক'লোৱেই ইয়াতে কেনেকুৱা জেগা হৈ আছে আৰু ধুনীয়াকৈ এইখন হ'ল দলংখন এইখন দলঙৰ তল আৰু যিবিলাক শিলৰ চেপবিলাক দেখিছে নহয় ইমানেই ওপৰৰ পৰা ইমানেই পানী স্পীডকৈ আহে যে এইটো কাৰণে শিলৰ চেপ কেনেকুৱা হৈ গৈছে চাই থাকিব মই আৰু সিদ্ধাৰ্থ এতিয়া তলত নামিম এইয়া গা ধুব আহিছোঁ মই যাম দে আৰু এইখিনি অলপ আমি ফাইনেলি তলৰ পৰা গা ধুই আহিলোঁ এতিয়া ওপৰলৈকে আহিলোঁ ওপৰৰ পৰা আকৌ এইটো পাৰ হৈ যাবগৈ লাগিব এই তলত আছে ইয়াৰ পৰা পাৰ হৈ আমি যামগৈ বৰষুণো আহিব ধৰিছে লাহে লাহে এই তাতে আমি গা ধুইছিলোঁ আজি কেনেকুৱা লাগিল সিদ্ধাৰ্থ একদম মজা মানে কি ক'ম আপোনালোকে পইচা খৰচ কৰি একলেন যোৱাতকৈ ইয়াত আহক ইয়াত বেছি নহয় জাষ্ট তেলৰ খৰচটো লাগে বেলেগ মানে আহক একদম মজা পাব নেচাৰেল পানী ফ্ৰেছ ৱাটাৰ একদম আৰু বঢ়িয়াকৈ এনজয় কৰ একদম এইটোৱে ভাল যে ইয়াত ধুনীয়াকৈ তামোল গছ ৰুই থৈ দিছে অন্ততঃ ইনকামটো আহিব আৰু ইয়াৰ পৰা বহুত তামোল গছ আছে ইয়াতে আৰু ৰাস্তা যিয়েই ৰাস্তা তেনেকৈও বেয়া ৰাস্তাও নহয় বহুত ভাল ৰাস্তা কিন্তু ভাল লাগে জংঘলৰ ভিতৰত ইয়াত শ্বুটিং কৰিবলৈ কিন্তু ভাল হ'ব ন একদম মজা শ্বুটিং কৰিব পাৰিব
हेलो Hello. हेलो। तुम लोग क्या हिंदी बोल रहा है ना असमीज बोलता है? Hindi. हिंदी है। क्या नाम है तुम्हारा? Iris. आयरोस। तुम्हारा क्या है? Iris. आर्निसन एंडरसन Iris. आर्निसन। तुम्हारा क्या है? Amsterdam. आर्मस्ट्रांग। क्या है? सब ए Limit करता है। अच्छा वो कौन फिल्म ही करता है क्या? हाँ। कौन सा क्लास में पढ़ता है तुम लोग? डम्बो करता हाँ? है। डम्बो। डॉन बॉस्को में। अच्छा ये जगह का नाम क्या है? पनीतुला। पनीतुला डैम साइड। पानीतुला डैम साइड। ओके वहाँ पे क्या पानी आता है क्या? वहाँ से। स्कूल कहाँ पे है? डम्बो। डॉन बॉस्को उधर है ना उधर है? उधर। उधर है स्कूल। अच्छा ये रास्ता किधर तक निकलता है? क्या बोलेगा? हेलो गाइस। Hello guys. क्या है? प्लीज Please सब्सक्राइब subscribe. ट्रेवलिंग ट्रेवलिंग दुगोंग। हाँ एक बार बोलो फिर से। क्या बोलना है दोस्त लोग? सब्सक्राइब करना है क्या? हाँ। अच्छा ठीक है। सब लोग चुप। सब लोग एक साथ आओ।